এই পাখণ্ডকেইটা যে আছে যে সিহঁতে দেউতাহঁতৰ লগত লগ লাগি মোক এইবিলাক পিন্ধাই দিছে মই লাইফত পিন্ধি পোৱা নাই এইবিলাক এতিয়া কি কৰোঁ কোৱা আত্মসন্মানৰ কথা আছে ন ঘৰৰ সেইবুলি কি আপুনি মোৰ জীৱনৰ লগত খেলিব নেকি প্লিজ এইবোৰ এতিয়াই বন্ধ কৰক প্লিজ কেনেকে বন্ধ কৰোঁ আৰে শুনা না দেৰি চব শেষ কৰিব মাই মাই মায়ে কি হ'ল শুনছো এইগিলা কি হৈ আছে চাহ দিবা যাওঁ মানুহ আহিছি ন মানুহ সোপা কিয় মাতবা লাগে তাৰমানে হা তই পাগাল হলি নেকি ৰাতি আনি ঘৰত ছোৱালী সোমলিহি ঐ তহঁত দুটাক উদ্ধাৰ নকৰিলি ৰাইজে আমাক আলাগ কৰি থব আৰু তই এটা কথা কচোন ৰাইজৰ আশীৰ্বাদ নলোৱাকে তহঁত দুটাই নতুনকে সংসাৰ পাতবি এই এতে নতুন জীৱন আৰম্ভ কৰাৰ কথা নাই এতে শেষ কৰবা লাগব আৰু আগবাৰবা নৰা মাৰবা খুজছা নেকি তই পগলা হৈছা কিনো কি যাতা বকে চাও গোস মানুহক চাহ দিবা লাগে আৰু আয়তি আহিব যা তই মাত দিগে যা আৰে তহঁতে কথাগিলা বুজি নাপাৱ দে তোৰ কথা দেউতাকক গেছি